নমস্কাৰ, স্বাগতম জনাইছোঁ মই মনিকাই মোৰ ইউটিউব চেনেলটোলৈ। আজি মই পিঠা ৰেচিপিৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। পিঠাটো মহুৰা পিঠা হয়, সকলোৱে বনাবলৈ জানে। উহা চাউলৰ পিঠাগুড়ি দি এই পিঠাটো বনোৱা হয়। তেন্তে বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাফা কৰি লৈছোঁ আৰু পানীটো যোৱাৰ বাবে পাতল খৰাহি এটাত থৈ দিছোঁ। তাৰপিছত মিক্সি জাৰ এটাত মই চাউলখিনি গুড়া কৰি ল'ম। মিক্সিত গুড়া কৰি ল'লোঁ এইখিনি পিঠাগুড়ি। এতিয়া মই পিঠাগুড়িখিনি আটা মঠা দি মঠিম আৰু আটা কাপ মই মিক্স দিছোঁ পিঠাগুড়িখিনিত। এতিয়া মই পিঠাগুড়িখিনি আটা মঠাৰ দৰে মঠিম। এগিলাচ কুহুমীয়া গৰম পানী লৈছোঁ। অলপ পানী দি কিনে মঠি ল'ম পিঠাগুড়িখিনি। আৰু কেতিয়াবা যদি পানী বেছি হয় তেতিয়া আটা মিক্স দি মঠিব পাৰে। একেলগে পানীখিনি দিয়া নাই, মই অলপকৈ দিছোঁ। আৰু ঠাণ্ডা পানীত নাসানিব, ঠাণ্ডা পানীত সানিলে উহা চাউলৰ আঠাটো নোহোৱা হৈ যায়। উহা চাউলৰ এটা আঠা থাকে, সেইটো কুহুমীয়া গৰম পানী দিলে আঠাটো থাকি যায় আৰু তেতিয়া লাড়ুটো খুব ভাল হয়, ফাটি নাযায় লাড়ুটো বনাওঁতে। তেন্তে ভিডিঅ'টো চাই থাকিব শেষলৈকে। মোৰ পিঠাগুড়ি এতিয়া মঠা হৈ গৈছে। এটা নাৰিকল ৰুকি লৈছোঁ আৰু চেনি দি মই এনেকৈ অলপ টাইম ভাজি থাকিম। এয়া নাৰিকলখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই পিঠাকেইটা বনাবলৈ আৰম্ভ কৰিম। এতিয়া মই এটা এটাকৈ এনেকৈ পিঠা বনাবলৈ আৰম্ভ কৰিম। তাৰে ভিতৰত এনেকৈ নাৰিকল ভজাখিনি দি দিছোঁ। এই পিঠাটো সঁচাকৈ খাবলৈ বিৰাট ধুনীয়া। এতিয়া মই পিঠাকেইটা ৰেডি কৰি ল'লোঁ। তাৰপিছত এটা চচপেনত পানী বহুৱাই দিছোঁ আৰু এনেকৈ পানীখিনি উতলাৰ পিছত মই পিঠাকেইটা ইয়াতে দি দিছোঁ। মাজতে পিঠাকেইটা এনেকৈ উলটাই দিব যাতে সেই উল্টা পিছটো সিজি আহে। আৰু এতিয়া পিঠাকেইটা হৈছে, মই এটা কাটি আৰু দেখুৱাই দিছোঁ। পিঠাটো সিজি আহিছে পিঠাৰ ফালৰ পৰা। মই গেছটো অফ কৰি দিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।